দাদা সোনকালে যাব হা অ'টিপিটো দিব অ'টিপিটো 9426 9426 26 ঠিক আছে ভাড়াটো কিমান দেখুৱাইছে দাদা 186 186 এইটো ৰাস্তাত গ'লে সোনকালে হ'ল নেকি কোনটো ৰাস্তা এইটো এনেকৈ মানে ফ্লাইঅভাৰ তলেদি এনেকৈ গ'লে ভাল হ'ব নেকি অ'কে না আপুনি চিনি পায় ভালকৈ আপুনি যাব ক'ত মই ডাউনটাউন হস্পিটেল ডাউনটাউন হস্পিটেল হয় আপুনি লোকেশ্যনটো খানাপাৰাত দিছে মোৰ লোকেশ্যন মানে মই এইটো ভালদৰে একজেক্টলি নাম নাজানো ন সেইকাৰণে মই খানাপাৰা দিছিলোঁ একো নাই দে বেছি দূৰ নহয় যাব পাৰিবা খানাপাৰাৰ পৰা ডাউনটাউন দূৰ আছে দাদা আৰে কিমান দূৰ সেইখিনি জানো কিন্তু মই একজেক্টলি লোকেশ্যনটো ভালকৈ গম পোৱা নাছিলোঁ সেইকাৰণে দিব পৰা নাই চ' হ'ব দে একো নাই বেলেগৰ পৰা লাভ কৰাই তোমালোকে লোকেশ্যনটো চেঞ্জ কৰি দিয়ক না দাদা এটা কথা তুমি বাৰে বাৰে কৈ থাকিব লাগিব নেকি তোমাৰ লোকেশ্যন চেঞ্জ নকৰিলে যাব নোৱাৰিম দাদা মই খানাপাৰাতে আপোনাক নমাম তোমাক যেনেকৈ কৈছোঁ সেনেকৈ যাওঁ বোলা নহ'লে কি তুমি কি মোক বেলেগৰ বুলি ভাবিছা নেকি আপোনাক মই বেলেগৰ বুলি ভবা নাই তেনেহ'লে তুমি এনেকৈ কথা পাতি আছা যে তুমি নাই সেইটোৱেতো কথা মই তেনেহ'লে আপুনি লোকেশ্যনটো চেঞ্জ তুমি কৰক যাবানে নাই সেইটো কোৱা তুমি নাই মই লোকেশ্যনৰ বাহিৰত নাযাওঁ দাদা এই ৰাতিৰ কথা তুমি আৰু অকণমান হ'লে 200-400 মিটাৰ হ'লে তুমি কাৰ লগত কথা পাতি আছা তুমি এনেকৈ এনেকৈ ব্যৱহাৰ কৰি আছা যে তুমি এতিয়া আপুনি মই কোন হয় তুমি জানা নেকি তুমি আপুনি কোন হয় মই নাজানো নাই নাই তুমি যদি এনেকুৱা কৰা তুমি গুৱাহাটীত গাড়ী চলাব নোৱাৰিবা চাবা তোমাক ডাইৰেক্টলি কৈ দিছোঁ তুমি যি কৰিব পাৰা কৰিবা মই তোমাক যেনেকৈ যাবলৈ কৈছোঁ সেনেকৈ যোৱা শুনিছানে কি কৈছোঁ মই তালৈকে যাব নোৱাৰিম দাদা মই আপোনাক খানাপাৰাতে নমাম তোমাক যেনে ভালে ভালে কৈছোঁ যাতে তুমি কথাটো বেলেগ ফালে যাব নালাগে তোমাক যেনেকৈ কৈছোঁ সেনেকৈ যাওঁ বোলা এতিয়াতো মই ভালকৈ ব্যৱহাৰ কৰি আছোঁ তোমাৰ লগত কি কৰিছা তুমি নমক আপুনি মই নোৱাৰিম তো লোকেশ্যন চেঞ্জ কৰক নহ'লে ইয়াতে নুমি যাওক ফাল্টু নেকি তুমি ফাল্টু আৰে ফাল্টু মই নহয় আপুনি লোকেশ্যন চেঞ্জ কৰক তাৰমানে তুমি কি বুলি ভাবিছা তুমি না মই কিবা কৰিব লাগিব না তুমি মই কিবা কৰিব লাগিব তোমাক সেইটো ভাবিছা নাই দাদা নমক মোৰ ভাড়া লাগিছে বেলেগ ভাড়া আহিছে হয় নেকি হ'ব ঠিক আছে তুমি আজিৰ পৰা তুমি গুৱাহাটী গাড়ী কেনেকৈ চলাই সেইটো চাম নহয় তুমি মোক এটা নমাই দিয়া ৰ'বা মই ফোন কৰি আছোঁ ৰ'বা মানে পে'মেণ্টটো কৰক তুমি পে'মেণ্ট পাবা তুমি আকৌ মোক দি যাব লাগিব ইয়াতে আপোনাক মই কিহৰ পে'মেণ্ট দিব লাগে এতিয়া ড্ৰপ কৰিছা তুমি ড্ৰপ কৰিছা তুমি আপোনাৰ লোকেশ্যনটো ইয়াৰে দিছে আপোনাক মই ইয়াতে মই লৈ আহিছোঁ আপুনি ডাউনটাউন যাব লাগে মই আপোনাক ডাউনটাউন লৈ যাওঁ আপুনি লোকেশ্যন চেঞ্জ কৰক মই লোকেশ্যন চেঞ্জ কৰিব নোৱাৰোঁ তোমাক যাব দিছোঁ তুমি যাব লাগিব তুমি যাওঁ বোলা বাছ এইটোৱে কথা আপোনাৰ এজন কেব চলাব এজন মানুহে তুমি আৰু হেৰি কৰি আছা না হয় দাদা আমি সাধাৰণ কেব চলাব হয় তেনেহ'লে তুমি তুমি লেবেল দি আছা যে ডাঙৰ ডাঙৰ মানুহৰ নিচিনা লেবেল দি আছা যাবলৈ কৈছোঁ যাওঁ বোলা তাৰপিছত যি হয় দেখা যাব যাওঁ বোলা যাবানে নাই মই নোৱাৰিম নুমক দাদা আপুনি নুমক তোমাক যাবলৈ কৈছোঁ গাড়ী ষ্টাৰ্ট কৰা গাড়ী ষ্টাৰ্ট কৰিব দিছোঁ ষ্টাৰ্ট কৰাচোন তুমি গাড়ীখন এনেকুৱা নহয় দাদা একচুৱেলি মই তোমাক যি কৰিব লাগে কৰিম যাওঁ বোলা ঠিক আছে কিবা মিলাই দিব তুমি সেইটো যাওঁ বোলা তাৰপিছত দেখা যাব তোমাক মিলাই দিব লাগে নে কি কৰিব লাগে তোমাক সেইটো দেখাই আছোঁ পিছত গুৱাহাটীত তুমি এনেকৈ গাড়ী চলালে তুমি পাংগা নল'বা বুজিছা মানুহে চাই চিন্তি ল'বা আমি পাংগা নকৰোঁ দাদা কাৰো লগত